Satu Evin dia. Đang ile ya? Đang ile ya? Itu kenapa Tuhan? Nah, ini datang lagi video. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আকৌ এটা নতুন ভিডিঅ'ত। তো আজি যিহেতু ফ্ৰেণ্ডশ্বিপ ডে, গতিকে আমাৰ কেইজনমান ফ্ৰেণ্ড মিলি এটা এনেই সৰুকৈ ৰাইড কৰি আছোঁ। চ' ৰাইডটোত কি কৰোঁ, ক'ত যাওঁ, সকলোবোৰ দেখাম। ভিডিঅ'টো মাত্ৰ শেষলৈকে চাব। চ' গাইজ আজি বেছি গৰমো নাই, ৰ'দো নাই, ৰাইড কৰাৰ কাৰণে একদম পাৰফেক্ট ৱেডাৰ। আৰু গাইজ কি হ'ল যে মই মাছ আনিব পাহৰি গৈছিলোঁ। তো মই গ'লোঁ ঘৰলৈ মাছ আনিব, আৰু সেই সময়তে মোৰ ফ্ৰেণ্ড কেইজনে মোক এৰি থৈ গ'ল। তো এতিয়া বোলো সিহঁতক অলপ লগ ধৰোঁ। আৰু আজি ভাবিছোঁ আমাৰ ৰাইডটো টোটেল ডিষ্টেঞ্চ হ'ব 30 কিলোমিটাৰ। তো চাওঁ আমি কমপ্লিট কৰিব পাৰোঁ নে নাই। তো ৰাইডটোত কি হয় সকলোবোৰ দেখুৱাই গৈ থাকিম। হাত ধৰি আজি তো গাইজ আমি এতিয়া আহি পালোঁ নৰনাৰায়ণ সেতুৰ ওপৰত। তো এই দলংখনৰ ওপৰত মই আগতেও এটি ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। তথাপি ইয়াত মই জনাই দিছোঁ যে ইয়াৰ দৈৰ্ঘ্যতা হ'ল 2.284 কিলোমিটাৰ, আৰু এইখন ৰোড কাম ৰেল ব্ৰিজ হয়। অৰ্থাৎ ইয়াত ওপৰৰে গাড়ী যায় আৰু তলেৰে ট্ৰেইন যায়। চ' এই ব্ৰিজখন 1998 চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা উন্মোচন কৰা হৈছিল। আৰু যিসকলে নাজানে সেইসকলৰ বাবে জনাই দিছোঁ যে এই ব্ৰিজখনে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। এই মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ পৰা বেছি দূৰত নহয়, নদীটো খুবেই 1 কিলোমিটাৰমান দূৰত। তো আমি ইয়াতে অলপমান ৰখি দিছোঁ, মানে কি হ'ল যে আমাৰ দুজনমান ফ্ৰেণ্ড পিছত আছে। তো সিহঁতে আহিলে আমি আকৌ আমাৰ ৰাইডটো আৰম্ভ কৰিম। চাহিল ৰাইড কেনেকুৱা লাগছে? এই ৰাস্তাটো চাইকেল চলাই মোৰ খুবেই ভাল লাগে। আৰু এইফালে গোৱালপাৰা টাউন শ্বৰ্টকাট হয়, অৰ্থাৎ 8 to 9 কিলোমিটাৰ হ'ব চাগে। তো আজি আমি অৱশ্যে গোৱালপাৰা টাউন নাযাওঁ, আমি যাম এটি মন্দিৰলৈ, শিৱ মন্দিৰ। তো অলপ দূৰতে আছে মন্দিৰটো, লগতে তাৰ ওচৰতে আছে এখন পুৰণি জাহাজ। তো যদি লাগ ভাল থাকে তেন্তে আপোনালোকক আজি মই ৰিভাৰ ডলফিন অৰ্থাৎ শিশু দেখুৱাম। চ' আমি আহি পালোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন। তো ইয়াত আমি 5-10 মিনিটমান ৰখিম। তো পানী চানী খাই ল'ম। যিয়ে নহওক ঠগ খাইছা তই। লাইট গিলেকে জ্বলাই ৰাখছ তই। চ' বলক এতিয়া আপোনালোকক এই জাহাজখনৰ পৰা পৰিৱেশ দেখাওঁ। তো বহুতে পুৰণীয়া আৰু ভগ্নপ্ৰায় জাহাজ। তো যেতিয়া ব্ৰিজখন বনোৱা হোৱা নাছিল তেতিয়া যোগীঘোপাৰ পৰা পঞ্চৰত্নলৈ মানুহবিলাকে এনেকুৱা ধৰণৰ জাহাজতে অহা যোৱা কৰিছিল। তো এই জাহাজখন তেতিয়াৰ পৰা আছে চাগে। নতুন জাহাজ কিনছো এখন, কেইদিনমান পিছত চলাব লাগিব।
নুম চেষ্টা কৰা বিৰাট চ' গাইজ সেইফালে সেইখন হ'ল দুগ্ধনাথ পাহাৰ আৰু তাৰ ওচৰতে মোৰ ঘৰ লগতে মাজে মাজে ইয়াৰ পৰা ৰিভাৰ ডলফিন অৰ্থাৎ শিশু দেখা পোৱা যায় আপোনালোকে যদি ইয়াত ধৈৰ্য ধৰি অলপ সময় ৰখি থাকে তেন্তে নিশ্চয় দেখা পাব চ' আপোনালোকক আজি দেখুৱালে হয় কিন্তু আমাৰ হাতত সময় কম গতিকে আমি এতিয়া যাম ছেকেণ্ড লোকেশ্যনলৈ চ' এই ৰাস্তাটোৰ ওচৰতে আছে এটি শিৱ মন্দিৰ তো বলক এতিয়া আপোনালোকক তাৰ পৰিৱেশ দেখাওঁ চ' আমি আমাৰ চাইকেলবোৰ ইয়াত থৈ দিছোঁ আৰু এতিয়া যাম আমি মন্দিৰৰ ভিতৰলৈ চ' মন্দিৰটোৰ ওচৰতে আছে এটি পুখুৰী সিমান ডাঙৰ নহয় খুবেই সৰু পুখুৰী আৰু পুখুৰীটোৰ মাজত এখন চাং পতা আছে ত' এতিয়া তাত যাওঁ চ' ওপৰত এটা চাংঘৰ বনা আছে তো তাৰ পৰা আপোনালোকক পৰিৱেশটো দেখাওঁ বহুত পৰিষ্কাৰ আছে জেগাটা ফটো তুলছিল না এটা মজা কথা মেন বিশেষ কৰিম আমার বঙ্গবন্ধু জেলাতে বহুত আছে এতিয়া তলত যাওঁ সেইফালে মন্দিৰটো আছে শিৱ মন্দিৰ তো সেইটো অলপ দেখাই দিওঁ লগতে তাতে এটা নিজৰা আছে তাতে অলপমান মুখ ধুই আহোঁ
উঠামি নেকি তই চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই পিছতো এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম এণ্ড কিপ চাইক্লিং